নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ আমাৰ চৰাইদেউ জিলাৰ ২ নং নিমলীয়া গাঁৱৰ শ্ৰী মনোৰঞ্জন মহন্তৰ গৃহত। তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ যি অসম আন্দোলন আছিলে, সেই আন্দোলনত তেখেতে জঁপিয়াই পৰিছিল আৰু তেখেতে নিৰ্যাতিত প্ৰমাণপত্ৰ আপোনালোকে নিশ্চয় দেখিছে। আৰু পংগু এজন ব্যক্তি। তেখেতে এই জিলাৰ পৰা গৈ আমাৰ তেতিয়া অৱশেষ ডিব্ৰুগড় জিলা, তেখেতে কাৰ্বি আংলঙত ব্যৱসায় বাণিজ্যৰ লগত জড়িত আছিল। কিন্তু জাতিটোক ভাল পোৱাৰ কাৰণে তেখেতে সংগ্ৰামখনত জঁপিয়াই পৰিছিল, নিজৰ ব্যৱসায় বাণিজ্য স্থবিৰ ৰাখি। নমস্কাৰ জনাইছোঁ মহন্ত দা। নমস্কাৰ। হয়, আপুনি কওকচোন অসম আন্দোলনৰ লগত আপুনি কেনেধৰণে জড়িত হৈছিল? এই চৰাইদেউ শিৱসাগৰ জিলাতে প্ৰথম আমি যেতিয়া সৰু হৈ ইয়াত আছিলোঁ, ইয়াত পঢ়ি তেতিয়াই ভাষা আন্দোলন, তাৰপিছত খাদ্য সমস্যা আন্দোলনত আমি সৰুতেই মই আগৰ পৰাই সেইবোৰ লাগি থাকোঁ আৰু মোৰ সেই বস্তুৰ প্ৰতি মানে বিৰাট আগ্ৰহ। সেই মুহূৰ্তত যেতিয়া নেকি মই কৰ্মসংস্থাপনৰ কাৰণে মই কাৰ্বি আংলং যাওঁ, কাৰ্বি আংলঙত কৰ্মসংস্থাপনে যাওঁতে তাত বহুত মানে আপোনাৰ 2-3 বছৰৰ পিছত মোৰ নিজৰ ব্যৱসায় আছিল, দোকান আছিল, সেইবিলাক কৰি আছিলোঁ। সেই মুহূৰ্তত আমি অকস্মাতে গম পালোঁ যে 1979 চনৰ ইমান চনত অসমৰ পৰা বিদেশী খেদোৱা অসম আন্দোলন আৰম্ভ যিটো আমাৰ অবৈধ বাংলাদেশী বিতৰণটো আছিল, অবৈধ বাংলাদেশী হয়, খেদোৱাৰ আন্দোলন হৈছিল। আৰু তেতিয়াই মোৰ মনটো এনেকুৱা জাগত হ'ল আৰু ইমান ভাল লাগিল যে আজি বহুত দিনৰ মূৰত সেই ডেকা বয়সত, সৰুকালতে এইখিনি কোৱা আৰু ডেকা বয়সত যেতিয়া এইখিনি ক'লোঁ, আৰু সৰুতেও মই শিৱসাগৰ ডিষ্ট্ৰিক্টত মই এটা সময়ত এই তেলডিম তেজনীটো সেইবিলাক কৰোঁতেও মই তাতো কাৰোবাৰ খাটিছিলোঁ সৰুকালত। তেতিয়া মই ক্লাছ 9-10ৰ ল'ৰা আছিলোঁ। তাৰপিছতে কাৰ্বি আংলঙত যেতিয়া মই গোটেই ল'ৰাখিনি গোটাই মেলি ক'লোঁ বোলো এনেকুৱা হৈছে, আমি এতিয়া কিবা এটা সংগঠন এটা কৰি মানে আন্দোলন কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থা গোটটো ষ্ট্ৰং কৰা, তাৰ মানে ঠিক কৰিব লাগে আৰু গণসংগ্ৰাম পৰিষদৰ দলখিনিও কৰিব লাগে, মানে যিমান দল আছে জাতীয়তাবাদী দল সবখিনি ঠিক কৰি পেলাই আমি অসমৰ পৰা বিদেশী খেদোৱা আন্দোলনত আমি যাতে সহায় সহযোগ কৰিব পাৰোঁ, তাৰ বাবে তোমালোকে আগ্ৰহ দেখুওৱা। পিছত মোৰ কাৰণেই সেইসকল ল'ৰাই মানে বহুত কষ্ট কৰি ছাত্ৰ সন্থা গোটটো মানে সবল কৰিলে আৰু গণসংগ্ৰাম দলটো সবল কৰিলে। তাৰ অলপ দিনৰ পিছতে আমাৰ আঞ্চলিকবিলাকলৈ ওপৰৰ পৰা কাগজ আহিল, সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে তাত অসমৰ আন্দোলনখিনি যিখিনি চলি আছে মানে তাত যি দিব অসম ছাত্ৰ সন্থাই, সদৌ অসম ছাত্ৰ সন্থাই সেইখিনি যাতে নিগাজিকে সেইখিনি কৰিব লাগিব। আৰু তেওঁলোকৰ ছাত্ৰ সন্থাৰ জৰিয়তেই, সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তেই আমি গণ আন্দোলনো কৰিলোঁ। তাৰপিছত তেখেতসকলে সদৌ অসম ছাত্ৰ সন্থাৰ যি অভিভাৱকত্ব তেতিয়া তেখেতে এই সংগ্ৰাম চলিছিল, এই সংগ্ৰামখনৰ ফটো মাৰি থৈছে চাওক আপোনালোকে, বিদেশী খেদোৱাৰ এইজন তেখেতৰ ফটো। তেখেতে এইবিলাক প্ৰত্যেকটো ফটো ধুনীয়াকৈ ৰাখি থৈছে, এইবিলাক লিখা আছে কোন চনত কেতিয়া কৰিছিল, এইবিলাক চব কাৰ্বি আংলঙত ধুনীয়াকৈ লিখা আছে, চাব পাৰিব আপোনালোকে। এনেকৈ আছে এজন দাদা ফটো ধুনীয়াকৈ। আৰু দেখিছে তেখেতে এইবিলাক কৰোঁতে অসুস্থতা হৈছিলে, মেডিকেলতো ভৰ্তি হৈ আছিলে, এইবিলাক দেখাইছে এতিয়া কেনেকৈ এতিয়া এইবিলাক আছে, দেখিছে এইবিলাক সকলো আছে, বহু তথ্য পাতি আছে। আৰু তেখেতৰ এইখন আমি দেখাইছোঁ, ইয়াতে লিখা আছে সদৌ অসম ছাত্ৰ সন্থা নিৰ্যাতিত প্ৰমাণপত্ৰ পংগু, শ্বহীদ ন্যাস নিৰ্যাতন সাহাৰ্য ন্যাস আৰু পঞ্জীয়ন নং। তেখেতৰ নম্বৰটো হৈছে 496, তাৰিখ 15/3/2090। ইয়াত যিসকলে অবৈধ বিদেশী বহিষ্কাৰ দাবীত 1979 চনৰ পৰা 1985 চনলৈ 15 আগষ্টৰ ঐতিহাসিক সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা জাতি, ধৰ্ম, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে সংগ্ৰামৰ মই এজন স্বজাতিৰ সন্মান ৰক্ষাৰ্থে অশেষ নিৰ্যাতন সন্মুখীন হোৱা সংগ্ৰামী সতীৰ্থ। তেখেতৰ নাম লিখা হৈছে মনোৰঞ্জন মহন্ত। তেখেতৰ এই প্ৰমাণপত্ৰ কিন্তু কাৰ্বি আংলঙত তেতিয়া দি আছিলে, তেখেতে তাৰ পৰা নেতৃত্ব লৈছিলে। এইখনৰ চহী আছে তেতিয়াৰ আমাৰ সমজল কুমাৰ ভট্টাচাৰ্য, আমাৰ সন্মানীয় সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা, আৰু অতুল বৰা ডাঙৰীয়া, বৰ্তমান অসম চৰকাৰৰ এজন মন্ত্ৰী।
তেখেতৰ লিখা আছে। সদৌ অসম ছাত্ৰ সন্মানীয় সভাপতি আছিলে আৰু শ্বহীদ ন্যাসৰ যেতিয়া সচিবৰো আছে চহী, এইবিলাক তেখেতে ৰাখি থৈছে। আৰু বহু আছে তেখেতসকলে স্মৃতি দেখাইছোঁ, এইবিলাক চাওক তেখেতে এইবিলাক আছে, এইখন দেখিছোঁ। আৰু তেখেতসকলৰ বহুত আছে। তেখেতৰ এখন আছে ইয়াতে আমাৰ গোলাঘাটত, বহু আছে তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাটৰ সাধাৰণ সভা বাণিজ্য মহাবিদ্যালয় গোলাঘাট 1998 চনত এখন শ্ৰী মনোৰঞ্জন মহন্তলৈ মাতিছিল। তেখেতে 15, 16, 17, 18 তাৰিখ গোলাঘাট সদৌ অসম ছাত্ৰ সন্থাৰ এখন সাধাৰণ সভা, বিশেষ সাধাৰণ সভা আহ্বান কৰাইছে। অসম উন্নতি সভা গঠনৰ চূড়ান্ত ৰূপ দিবলৈ আয়োজন কৰা বিশেষ সাধাৰণ সভা লগত সংগতি ৰাখি 16 জুলাই 1998 তাৰিখে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখনি মুকলি সভা আহ্বান কৰা হৈছে। মুকলি সভাত ভাৰতৰ বিশিষ্ট বুদ্ধিজীৱী, হিন্দুস্তান টাইমছৰ কাকতৰ সম্পাদক SK ডুবালৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব। 16 জুলাই দিনৰ 2 বজাত হ'বলগীয়া মুকলি সভাত আপোনাক নিমন্ত্ৰণ জনাবলৈ ধন্যবাদ। শ্ৰী যতীন বৰা সভাপতি, বিশ্বজিৎ ফুকন সাধাৰণ সম্পাদক, ৰবীন্দ্ৰ সমিতি সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট সাধাৰণ সভা, হৰেণ গগৈ সভাপতি, দিগন্ত ৰাণা সাধাৰণ সম্পাদক সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু সৰ্বানন্দ সোণোৱাল এতিয়া বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সভাপতি, চন্দ্ৰলাল ভট্টাচাৰ্য সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ। তেতিয়া দেখিছে এইবিলাক আৰু বহু আছে তেখেতৰ এইবিলাক। কিন্তু আমাৰ দাদাৰ ওপৰত প্ৰায় তেতিয়া 26খনকৈ কেছ ৰেজিষ্টাৰ হৈছিল অসম আন্দোলনৰ কাৰণে, আৰু তেখেতে 14 মাহ কণ্টিনিউ জেল খাইছিল আৰু কেইবাঘণ্টাও পুলিচ কাষ্টাডি আছিল। দাদা সেই সংক্ৰান্তত কওকচোন। মই সেই অসম আন্দোলনৰ সময়ছোৱাতে 1979 চনৰ পৰাই মই মুঠতে মোৰ 14 মাহ জেল হৈছিল আৰু 265 ঘণ্টা মোৰ পুলিচ কাষ্টাডিটো চলিছিল মোৰ দেহত। কেইবা আন্দোলনৰ সময়ছোৱাত যেতিয়া নেকি মোক গ্ৰেপ্তাৰ কৰি নিয়ে পুলিচ কাষ্টাডিৰ কাৰণে, মোক গোলাঘাট, কমাৰবন্ধা, বোকাজান, ডিফু সকলোতে মোক 72 ঘণ্টাৰ কাৰণে মোক ঘূৰাই লৈ ফুৰিছিল। ডিব্ৰুগড়লৈ আনিছিল আপোনাক? ডিব্ৰুগড়লৈ নিছিল। এই কমাৰবন্ধাতে মোক মানে মোৰ পেটত পুলিচ কাষ্টাডি হৈ থাকোঁতে মোক পেটত গোৰ মাৰিছিল। আৰু মোৰ এইখিনি বহুত কিছুমান হেৰি আছে, ইলেক্ট্ৰিক চকু দিয়া হৈছিল মাজে, হয়, আৰু মূৰত বটলত পানী ভৰাই মৰা হৈছিল। তেতিয়াই মোৰ মনৰ পৰা এটি শ্বহীদৰ নামত এফাকি কবিতা ওলাইছিল। হে শ্বহীদ, তোমাৰ তেজৰ শপত ল'লোঁ, ৰাখিম জননীৰ মান, জয়াৰ মূলাৰ দেশৰ মানুহ আমি, নামানো কৰ পৰা জয়। সত্যৰ যদিহে সদায় জয়, আমাৰো জয় নিশ্চয়। আজি অসম চৰকাৰৰ শ্বহীদ ন্যাসৰ শ্বহীদ স্মাৰকৰ যিখিনি কৰ্ম খিনি কৰিলে, মই এইবোৰ মোবাইলত দেখিছোঁ বা বাতৰিতো পাইছোঁ। সেইখিনি কৰাৰ কাৰণে শ্বহীদসকলৰ আত্মাই শান্তি পাইছে। আৰু শ্বহীদৰ যিখিনি পৰিয়ালবৰ্গ সেইসকলেও মনত বৰ এটা শান্তি পাইছে। গতিকে অসম চৰকাৰলৈ সেইখিনি কৰাৰ কাৰণে মোৰ বহুতো ধন্যবাদ জ্ঞাপন কৰিলোঁ। অসম চৰকাৰে এতিয়া বৰ্তমান যিটো কৰিলে শ্বহীদ স্মাৰক নিৰ্মাণ কৰি আমাৰ শ্বহীদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে, আপোনালোকে যিহেতু এজন দীৰ্ঘম্যাদী সংগ্ৰাম কৰা এজন তেতিয়া সংগ্ৰামী নেতা আছিল, আজি যথেষ্ট অন্তৰত আত্মাৰ পৰা শান্তি পাইছে, নহয় জানো? সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে, যাতে আমাৰ সদায় শ্বহীদৰ আত্মাই সদায় শান্তি পায়, তাৰে এটা কামনা কৰিছে। মানে এতিয়া মই শাৰীৰিক মানসিক সকলো ফালে পঢ়োঁ। এতিয়া লাহে লাহে মই মানুহটো নিথৰ হৈ গৈছোঁ, চব পাহৰি গৈছোঁ। কিন্তু আজি আমাৰ বন্ধুবৰ তেখেত অহাৰ কাৰণে মই সেই কাগজ পত্ৰবোৰ উলিয়াই মোৰ মনটো সান্তনা কৰিবৰ কাৰণে এইখিনি মই কৈছোঁ। কিন্তু আপোনালোকে যিহেতু জাতিটোৰ কাৰণে ইমান ত্যাগ কৰিলে, ইমান ভাল পাইছিলে জাতিটোৰ কাৰণে, আপোনালোকে বহু কৰিলে, আমাৰ অসমীয়া জাতিটোৱে সদায় এখন বিদেশীমুক্ত অসম বিচাৰিছিলে, সেইকাৰণে নহয় জানো? যিটো সপোনত বাস্তৱিক ৰূপ দিবৰ কাৰণে তেতিয়াৰ আমি জানো যে আমাৰ আটাইয়ে শ্ৰদ্ধাৰ সন্মানীয় প্ৰধানমন্ত্ৰী প্ৰাক্তন অটল বিহাৰী বাজপেয়ীজী আৰু LK আদৱানীজীও আহিছিলে অসমলৈ, আমাৰ সংগ্ৰামী সতীৰ্থসকলক লগ কৰিছিলে, তেখেতসকলৰ পূৰ্ণ সমৰ্থন আছিল। আৰু কওকচোন আপুনি, যিহেতু তাৰ পাছত 1985 চনত সদৌ অসম ছাত্ৰ সন্থাৰ লগত ত্ৰিপাক্ষিক আলোচনা হৈছিল, তাৰ পাছত এখন অসম চুক্তি হ'ল,
অসম চুক্তি হোৱাৰ পাছত আপোনালোকক আকৌ পৰ্যায়ক্ৰমে আপোনালোকক সংস্থাপন দিছিলে, কিন্তু আপুনি এতিয়া কৈছে এখন দেখিছোঁ আপুনি অজস্ৰ জাতিটোৰ কাৰণে ভাল পায়, দেশক ভাল পায়, সেইকাৰণে আপুনি সৰ্বোচ্চ উজাৰি দিলে জাতিটোৰ কাৰণে। আপুনি চাকৰি এটা পাইছিল, এইটো চাকৰিটো আপুনি তেতিয়া প্ৰত্যাখ্যান কৰিলে। ইয়াতে চাওক আপোনালোকে তেখেতে এনেকুৱা এজন ব্যক্তি জাতিটোক ইমানেই ভাল পায়, জাতিটোৰ কাৰণে যিহেতু সেৱা কৰিছিলে, এইটো লিখিছে আপুনি চাওক কাৰ্বি আংলঙে তেখেতে 1990 চনত মাতিছিলে, এখন দেখিছে তেখেতে ৰাখিছে, কিন্তু চাকৰি নকৰিলে এইকাৰণেই যে বেলেগ কাৰণে নহয়, জাতিটোক যিহেতু ভাল পায় তেখেতে জাতিটোৰ কাৰণে আচলতে উৰে জীৱন উৎসৰ্গা কৰিব চাকৰিৰ কাৰণে। সেইকাৰণে আচলতে খুব এনেকুৱা ব্যক্তি আমাৰ কমেই পাওঁ জীৱনত, খুব ভাল লাগে, যেতিয়া খুব আদৰ্শৰ পৰা কেতিয়াও বিচলিত নহয়। আপোনালোকৰ বহু ব্যক্তি আছে যিবিলাকে মন্ত্ৰী MLA ডাঙৰ ডাঙৰ মানুহ হ'ল, আপোনাৰ লগৰ সংগত বহু কথা কৈছে হয়, আপুনি। এতিয়া আপুনি কথাখিনি কোৱাৰ কাৰণে মোৰ উৎসাহ এটা বাঢ়িছে। আপুনি যিখিনি কথা কৈছে মোৰ চব হৃদয়গম, মানে চব জল পটকৈ চব সঁচা ঘটনা। সেইকাৰণে মই অলপ আনন্দিত হৈছোঁ। কিন্তু অসম আন্দোলন কৰাৰ পিছত, ইমানখিনি হোৱাৰ পিছত চৰকাৰে চাকৰি এটা দিছে, কিন্তু মই দেশখনক যে মই ভাল পাওঁ, দেশখনৰ মাতৃকাক মই উদ্ধাৰ কৰিবলৈ গৈ ইমানখিনি কৰিলোঁ, নিজৰ সা সম্পত্তি শেষ কৰি দিলোঁ, কৰি মই চাকৰি এটাৰ কাৰণে মই সেইখিনি তেখেতসকলক মই কোৱা নাই, আৰু সেইকাৰণে মই চাকৰিটো বাদ দি মোৰ নিজৰ কৰ্মসংস্থাপন, মই ফটো হিচাপে মই নিজৰ জীৱিকা অৰ্জন কৰি চলি আছিলোঁ। আৰু চৰকাৰৰ গাতো একো দুখ নাই। এটাই কথা, ভাগ্য ভাল, যেতিয়া নেকি অসম চুক্তি 1900 কিমান চনৰ মই পাহৰিলোঁ, ধৰি লওক দিল্লীত গৈ পেলাই চুক্তি স্বাক্ষৰ হ'ল। স্বাক্ষৰ হোৱাৰ পিছতে আমি ইয়াত বৰ আনন্দিত উৎফুল্লিত হৈছে, চুক্তি স্বাক্ষৰ হৈছে। পূবে পোহৰ দিওঁতে কিমান সময়ত হৈছে চুক্তি স্বাক্ষৰখন, কিন্তু ভাল পাইছোঁ। কিন্তু এটাই কথা, সেইখিনি হোৱাৰ পিছত যেতিয়া নেকি অসম গণ পৰিষদ দল গঠন, তেখেতে কৈছে যে যিহেতু অসম চুক্তি হোৱাৰ পাছত অসমত নিৰ্বাচন হ'ল অসম গণ পৰিষদ দলৰ যোগেদি, তাৰপাছত অসমত গৃহমন্ত্ৰী ভিগু কুমাৰ ফুকন হ'ল, প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হ'ল, আৰু তেখেতসকলে যিবিলাক আমাৰ অসম আন্দোলনৰ লগত জড়িত কেছ আছিল সকলো কেছ উইথড্ৰ কৰিলে। সেইকাৰণে আপুনি যথেষ্ট সকাহ পালে আৰু উৎসাহিত হ'ল। সদৌ শেষত মই দাদালৈ আহ্বান জনাম যে আপুনি শেষত আপোনাৰ কিবা আহ্বান থাকিব নেকি? মোৰ আহ্বান এটাই আছে। বৰ্তমান সদৌ অসম ছাত্ৰ সন্থাৰ আগত যিসকল আছে তেখেতসকলে এতিয়া মন্ত্ৰী বিধায়ক হ'ল, কিবা হ'ল। এতিয়া বৰ্তমান যেতিয়া আমাৰ অসমত সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ সমজুৱাহঁতো আছে সকলো, কিন্তু মোৰ এটা আশা থাকিল, অন্য মোৰ একো আশা নাই, মোৰ যাতে মৃত্যুৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ এখন পতাকা মৃতদেহৰ ওপৰত দিয়াৰ মই তেখেতসকলক আবেদন জনাম। অন্তিম শয়নত সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ পতাকাখনে যাতে শেষ বিদায় হয়, সেইটো সকলোৱে কামনা কৰে আমাৰ ছাত্ৰ সন্থাৰ। কাৰণ আপুনি যিহেতু দীৰ্ঘদিন ধৰি জাতি মাটি ভেটিৰ কাৰণে আপুনি জীৱন উৎসৰ্গা কৰিল, চিৰজীৱনৰ কাৰণে পংগু হ'ল। আপোনাৰ ঘৰলৈ আহি দেখিছোঁ যে এতিয়াও কেতিয়াও আপুনি ধন লালাসত লালস্যিত নহয়। আপুনি এটা মাটিৰ প্ৰজাতে থাকি খুব শান্তিৰে সুখেৰে আছে। সদায় জাতিটোৰ কাৰণে আদৰ্শৱান ব্যক্তি হৈ থাকক। আপোনাৰ ঈশ্বৰৰ আশীৰ্বাদ কৰক, ৰাইজেও আপোনাক সদায় এনেকৈ জীয়াই থকাত সহায় সহযোগিতা আশীৰ্বাদ কৰক। আৰু আমাৰ যিসকল সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে তেখেতসকলে নিশ্চয় আহিলে এপাক লগ কৰিব। দাদা আমাৰ খুব সংগ্ৰামী এজন অভিজ্ঞতাপুষ্ট ব্যক্তি। আপোনাক পুনৰবাৰ শেষত ধন্যবাদ জ্ঞাপন কৰি ঈশ্বৰৰ ওচৰত কুশল মংগল কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।